নমস্কাৰ বন্ধুসকল, কি কিয় কেনেকৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই। আজি আমি আপোনালোকৰ লগত নিফটি আৰু সেনসেক্স কি তাৰ বিষয়ে আলোচনা কৰিম। আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে আমাৰ ভাৰতত দুটা ডাঙৰ ষ্টক এক্সচেঞ্জ আছে, যাৰ জৰিয়তে আমি শ্বেয়াৰ কিনা বেচা কৰিব পাৰোঁ। সেই এক্সচেঞ্জবোৰত বহুত সংখ্যক কোম্পানীৰ শ্বেয়াৰ কিনা বেচা চলি থাকে। বম্বে ষ্টক এক্সচেঞ্জত প্ৰায় 5,000 কোম্পানীৰ শ্বেয়াৰ কিনা বেচা চলি থাকে আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত প্ৰায় 1600 কোম্পানীৰ শ্বেয়াৰ কিনা বেচা চলি থাকে। শ্বেয়াৰ বজাৰে গোটেই দিনটোত কিদৰে পাৰফৰ্ম কৰিছে সেইটো জানিবৰ কাৰণে দুয়োটা ষ্টক এক্সচেঞ্জৰে দুটা সূচাংক আছে বা সূচক আছে। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি নামৰ এটা সূচক আছে আৰু বম্বে ষ্টক এক্সচেঞ্জৰ সেনসেক্স নামৰ এটা সূচক আছে, যাৰ জৰিয়তে আমি কোনো এটা নিৰ্দিষ্ট দিনত শ্বেয়াৰ বজাৰে কিদৰে পাৰফৰ্ম কৰিছে, শ্বেয়াৰবোৰৰ দাম কমিছে নে বাঢ়িছে, মাত্ৰ এটা সূচক চাই আমি জানিব পাৰোঁ। যিহেতু আমাৰ দেশৰ দুয়োটা ষ্টক এক্সচেঞ্জতে প্ৰায় 7,000 মান কোম্পানীৰ শ্বেয়াৰ কিনা বেচা চলি থাকে আৰু সেই অনুপাতে তাৰ দাম কিমান কমিছে বা কিমান বাঢ়িছে তাৰ হিচাপ ৰখাটো এটা অত্যন্ত জটিল কাম। গতিকে সেই জটিল কামটো সৰল কৰিবৰ বাবে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ যিটো সূচাংক নিফটি, সেইটো আমাৰ দেশৰ 50টা আটাইতকৈ বেছি ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন থকা কোম্পানীক লৈ নিৰ্ধাৰণ কৰা হয় আৰু বম্বে ষ্টক এক্সচেঞ্জৰ সূচাংক সেনসেক্স আমাৰ দেশৰ 30টা আটাইতকৈ বেছি ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন থকা কোম্পানীক লৈ নিৰ্ধাৰণ কৰা হয়। এইখিনিতে আমি ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন আৰু মাৰ্কেট কেপিটেলাইজেশ্যন কি তাৰ বিষয়ে জানি লওঁ আহক। মাৰ্কেট কেপিটেলাইজেশ্যন হ'ল এটা কোম্পানীৰ যিমানবোৰখিনি শ্বেয়াৰ থাকে সিমানখিনি শ্বেয়াৰ আৰু তাৰ এখন শ্বেয়াৰৰ যিটো দাম তাৰ পূৰণফল। অৰ্থাৎ যদি কোনো এটা কোম্পানীৰ সৰ্বমুঠ 10খন শ্বেয়াৰ থাকে আৰু কোম্পানীটোৰ এখন শ্বেয়াৰৰ দাম যদি 2 টকা হয়, তেতিয়াহ'লে সেই কোম্পানীটোৰ মাৰ্কেট কেপিটেলাইজেশ্যন হ'ব 10 × 2 = 20 টকা। এতিয়া এটা কোম্পানীৰ যিমানবোৰ শ্বেয়াৰ থাকে সিমানবোৰ শ্বেয়াৰ জনসাধাৰণৰ মাজত কোম্পানীটোৱে বিক্ৰী কৰি নিদিয়ে। তাৰ কিছু অংশ শ্বেয়াৰ কোম্পানীটোৰ মালিকজনৰ হাতত থাকে। গতিকে ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন হ'ল যিমান সংখ্যক শ্বেয়াৰ সেই কোম্পানীটোৱে জনসাধাৰণৰ মাজত বিক্ৰী কৰে। গতিকে নিফটিত এনেকুৱা 50টা কোম্পানী আছে যিকেইটা কোম্পানীৰ সৰহসংখ্যক শ্বেয়াৰ আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে গ্ৰহণ কৰি ৰাখিছে। ঠিক সেইদৰে সেনসেক্সতো এনেকুৱা 30টা কোম্পানী আছে যিকেইটা কোম্পানীৰ সৰহসংখ্যক শ্বেয়াৰ আমাৰ জনসাধাৰণৰ হাতত আছে। নিফটি আৰু সেনসেক্সত থকা কোম্পানীবোৰ সাল সলনি হৈ থাকে। যদি কোনো এটা কোম্পানীয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে, তাৰ যদি পাৰফৰ্মেঞ্চ ভাল নহয়, তেতিয়া তাৰ শ্বেয়াৰ প্ৰাইচ কমি যাবলৈ ধৰে আৰু যেতিয়া শ্বেয়াৰ প্ৰাইচ কমি যায় তাৰ ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যনো কমিবলৈ ধৰে আৰু সেইকাৰণে সি নিফটি বা সেনসেক্সৰ পৰা বাহিৰ হৈ যায়। আৰু ঠিক সেইদৰে যিবোৰ কোম্পানীয়ে ভাল প্ৰদৰ্শন কৰে, যাৰ শ্বেয়াৰ প্ৰাইচ বাঢ়ি যায় আৰু ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন বাঢ়ি গৈ থাকে, তেনেকুৱা কোম্পানীবোৰ সেনসেক্স আৰু নিফটিত ভৰ্তি হৈ যায়। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে নিফটি আৰু সেনসেক্স কি সেই বিষয়ে জানিব পাৰিছে। যদি আমাৰ ভিডিঅ'টো চাই